পাহি বাৰবি মোৰ ফ্ৰকটো কেনেকুৱা লাগিছে ক না কালিয়ে নতুন লৈছে জানো পাপাই আনি দিছে পুৰা ব্ৰেণ্ডেড হয় আৰু পুৰা নিউ ডিজাইনৰ ও ৱাও হয় নেকি তগৰ বহুত ধুনীয়া লাগিছে দেখিবলে আৰু কালাৰটো মোৰ বেছি ভাল লাগিছে জানো ও তগৰ ফ্ৰকটো ভাল লাগিছে ডিজাইনটো ইমান ধুনীয়া আছে আৰু কালাৰটো বৰ ভাল লাগিছে ভালটো লাগিবই কাৰণ এইটো মোক মোৰ পাপাই আনি দিছে আৰু কি জানো মই যে বেছিভাগ ড্ৰেছ মোক পাপাই আনি দিয়ে মই নিজে নলওঁ নহয় নিজে ল'লে মানে কিবা কিবিহে উঠাই আনো মোতকৈ বেছি পাপাইহে জানে মই কেনেকুৱা ড্ৰেছ পচন্দ কৰোঁ সেইটো কাৰণে পাপাই যেতিয়া টাইম পায় তেতিয়া মোৰ কাৰণে লৈ আহে হয় নেকি তগৰ ভালে আছে দে তোক তোৰ পাপাই আনি দিয়ে মোক কিন্তু পাপাই এইবোৰ আনি নিদিয়ে মানে পাপাই যে মোৰ কাৰণে ড্ৰেছ চইচ কৰিব নাজানে চব মইহে লওঁ সেইকাৰণে বেছিভাগ মই অনলাইনতে অৰ্ডাৰ কৰি দিওঁ বজাৰৰ পৰা খুব কমহে লোৱা হয় তহঁত তিনিজনী ইয়াতে আছা মই গোটেই কলেজ বিচাৰি ফুৰিছোঁ কেতিয়া আহিলিনো কলেজ মই আজি অকণমান দেৰিয়ে হৈ গ'ল পাই আমি যেতিয়াই আহোঁ লাগে তোকনো কেলে লাগে পিছে তোৰ আজি কেলে দেৰি হ'ল আৰু টুনটুন তইতো কেনেকুৱা ড্ৰেছ পিন্ধি আহিলিনো দেখিবলৈ তোক কিবা ভুতুনীজনী নিচিনাহে লাগিছে এনেই তই মানুহজনী ক'লা আছ তাতে আকৌ হালধীয়া চুইজাৰ পিন্ধি আহিছ দেখিবলৈ তোক একদম কিবাজনী লাগিছে দেই অকণমান মিলাই মেলি পিন্ধিবিচোন এনেই বেয়া লাগে তোক আকৌ এইবোৰ পিন্ধি আহিলে আৰু কিবাহে লাগে আৰু দেখিবলৈ তগৰ তই একদম ঠিক কৈছ দেই টুনটুন তই কি পিন্ধি আহিছ আজি কচোন আৰু আইনাত তই তোৰ চেহেৰা নাচাওঁ নেকি এনেকৈ কিবা এটা পালি আৰু পিন্ধি আহ যে তোৰ আজি দেখিবলৈ সঁচাকৈ একেবাৰে ভুতুনীজনীৰ নিচিনাই লাগিছে এনেই মানুহজনী ক'লা তাতে আকৌ হালধীয়া কালাৰৰ কাপোৰ পিন্ধি আহিছ এবাৰ চাবি আকৌ ভালকৈ মিলিছেনে নাই মিলা আমাৰ আকৌ বেয়া নাপাবি দেই তোক বেয়া লাগিছে কাৰণেহে সঁচা কথাটো কৈ দিছোঁ চবেই আকৌ নক'ব নহয় বেলেগেতো তোক ভাল লাগিছে বুলিয়ে কৈ দিব আজিৰ পৰা অলপ মিলাই মেলি পিন্ধি আহিবি তোৰ কালাৰটোৰ লগত ঐ তগৰ বাৰ্বি তই দুজনী মনে মনে থাকচোন তহঁতৰ কাম নাই নেকি বেলেগ হা তহঁতি মানে এটা এনেকুৱা টাইম এৰি নিদিয় যিটো টাইমত টুনটুনক তহঁতে ইনচাল্ট নকৰ তাই পিন্ধিছে পিন্ধ আকৌ তাইৰোতো পিন্ধিবলৈ মন যায় আৰু তাইকনো ক'ত বেয়া লাগিছে ভালেতো লাগিছে ইমানো বেয়া লগা নাই নহয় তহঁতে যেনেকৈহে কৈছ কথা ক'ব নাজানিলে মানে যিটি কৈ নাথাকিবিচোন হ'ব তাইক বেয়া লগাৰ কাৰণেহে কৈছিলোঁ যাতে তাই বেলেগৰ আগত গৈ লাজ পাবলগীয়া নহয় বাৰু সেইবোৰ বাদ দে ঐ হেৰি আমাৰ কলেজৰ ফালৰ পৰা যে চাইকেল ৰেচিং কম্পিটিশ্যন হ'ব গম পাৱ নহয় তহঁতে মই আৰু তগৰেতো নাম লিখাই থৈ আহিছোঁ আমি পাৰ্টিচিপেট কৰিম তই আৰু টুনটুনে যদি পাৰ্টিচিপেট কৰিম বুলি ভাবিছ তেতিয়াহ'লে অফিচলৈ গৈ নামটো লিখাই ল'বিগৈ আমিতো কালিয়ে লিখালোঁ বাৰু তগৰ মোৰ যে অফিচত আৰু এটা কাম আছিলে বলচোন যাওঁ আমি মোৰ কি সঁচাকৈ বেয়া লাগিছে আজি দেখিবলৈ কি ভুতুনীজনী নিচিনা লাগিছে বাৰ্বি আৰু তগৰে যে কৈ থৈ গ'ল তেনেকৈ তয়ো যে আৰু বাৰ্বি আৰু তগৰৰ কথা ধৰি থাকিব লাগে নেকি সিহঁত দুজনী কথা জানইচোন তই তোক অনাবৰতে ইনচাল্ট কৰিম বুলিয়ে থাকে বাদ দে সিহঁতৰ কথা সেইবোৰ ধৰি থাকিব নালাগে আৰু এতিয়া কান্দি নাথাকিবিচোন কলেজ আহিছহে বাকীবোৰে দেখিলে কি ভাবিব তোক কান্দি আছ যে বন্ধ কৰ কান্দা আৰু শুন আকৌ ইহঁতে যে কৈ থৈ গ'ল চাইকেল ৰেচিঙৰ কথা তই দিবি নেকি মইতো দিম পাই চাইকেল চলাবলৈ মজা লাগে দি চাওঁচোন এইবাৰ কি হয় তই দিবি যদি বল আমি নামটো লিখাই আহোঁগৈ পাহি মাইনা মোৰো চাইকেল চলাবলৈ বৰ ভাল লাগে মই জানো নহয় চলাবলৈ বল তেতিয়াহ'লে আমি নামটো লিখাই থৈ আহোঁগৈ আমিও চাইকেল ৰেচিং দিম আকৌ মজা লাগিব ন বাৰ্বি আজি আমি কি কৰিম বুলি কৈছিলোঁ তোৰ ভালকৈ মনত আছে নহয় পাহৰি যোৱা নাইতো মনত থবি আজি যেনেকৈ হ'লেও এই টুনটুন কলিজনী উইনাৰ হোৱাৰ পৰা ৰখাব লাগিব তাই আজিলৈকে আমাক চবতে হৰুৱাই আহিছে সেইবোৰ খং আছেই আজি যাতে তাই আমাক হৰুৱাব নোৱাৰে আৰু আজি আমি জিকো হাৰো সেইটো পাছৰ কথা কিন্তু টুনটুনক আজি উইনাৰ হ'ব দিব নোৱাৰি তাইক যেনেকৈ হ'লেও এই চাইকেল ৰেচিঙৰ পৰা বাহিৰ কৰিবই লাগিব তাই যেতিয়াই অকলে হৈ যাব আমি দুইজনী গৈ দুফালৰ পৰা তাইক চাইকেলত খুন্দা মাৰি দিম আৰু তাই পৰি যাব তেতিয়াই আমি আমাৰ কামত ছাকচেছ হৈ যাম বুজিলি নহয় তগৰ ভালকৈ মনত আছে আৰু কিয় পাহৰিম বাৰু মই এই টুনটুনজনীয়ে মোকোতো হৰুৱাই থৈছে গতিকে আজি তাইক মই কোনো পধ্যেই ইয়াত উইনাৰ হ'বলৈ নিদিওঁ উইনাৰটো কি ছেকেণ্ড থাৰ্ডো হ'বলৈ নিদিওঁ মুঠতে আজি তাইক মই এই চাইকেল ৰেচিঙৰ পৰা বাহিৰ কৰিহে এৰিম লাগিলে যিয়ে হৈ যাওক তই মই যিকোনো জিকো সেইটো পাছৰ কথা আৰু এনেও তই বা মই আমাৰ দুজনীৰ ভিতৰত কোনোবা এজনীতো জিকিমেই সেইটোতো মই জানোৱেই কিন্তু সেইটো কাৰণে এই টুনটুনজনীক খেলৰ পৰা আউট কৰিবই লাগিব আজি তয়ে উইনাৰ হবি যেনে লাগিছে মোৰ মইতো চলাবই নোৱাৰিছোঁ তাই ইমান দূৰ চলাই চলাই ভৰিকেইটা বিষাই গৈছে নহয় ক'তনো মই উইনাৰ হ'ম কথা যে কৈছ আৰু মোৰো লাহে লাহে ভৰিকেইটা বিষাবলৈ লৈছে তাই আৰু চলাবলৈ পাৰিম নোৱাৰিম নাজানো নোৱাৰিলে মানে আধাতে ৰৈ দিব লাগিব
লাগিব উইনাৰনো কি যোন হৈ থাকিব বাৰ্বি এতিয়া অকল পাহি মাইনা আৰু এই ফুচুকি এই দুজনী আঁতৰি গ'লেই টুনটুন অকলীয়া হৈ থাকিব আৰু তেতিয়া আমি টুনটুনক খুন্দা মাৰি তাইক চাইকেলৰ পৰা পেলাই দিম বুজিলি টগৰ বুজিলো মোৰ মনত আছে নহয় কিন্তু এই পাহি মাইনাজনী কেতিয়া আগবাঢ়ি যাবনো তাইতো ভৰি বিষাইছে আৰু ৰৈ দিম বুলিহে কৈছে ৰৈ দিলেতো আমাৰ কামেই নহ'ব তাই জিকিলেও জিকক কিন্তু এই টুনটুনজনীক জিকিব দিব নোৱাৰি দেই বা পাহি মাইনা ফুচুকি তই দুজনী ধৰ একদম লগত লগত গৈ আছ মইহে চলাব নোৱাৰিছো তাই ইমান ভৰি বিষাইছে হ'লেও আজি চলাবই লাগিব কম্পিটিশ্যন হয় যেতিয়া টুনটুন তইও আহি থাক লাহে লাহে টুনটুন তোৰ দাঁতকেইটা খুব ওলাইছে ন আজিও ভাবি আছ চাগে আজি চাইকেল ৰেচিঙত তই উইনাৰ হবি বুলি কিন্তু তোৰ সপোন আজি পূৰা নহয় বুজিলি কাৰণ আজি আমি দুজনী আছোঁ তোক ৰখাবৰ কাৰণে সদায় তই আমাক হৰুৱাই আহিছ তো আজি চাই থাক তই কেনেকৈ জিক আমিও চাই ল'ম আজি তই কি ভাবিছিলি আজি চাইকেল ৰেচিঙত তই উইনাৰ হ'ম বুলি ভাবি আছিলি হয় নাই আজি কিন্তু তই নোৱাৰ বুজিলি এতিয়া মই নহ'লে বাৰ্বি আমাৰ দুজনীৰ ভিতৰতে কোনোবা এজনী উইনাৰ হৈ যাম তই ইয়াতে পৰি থাক বাই বাই টুনটুন বাই বাই চিন্তা নকৰিবি তই ইয়াতে থাক আমি ফাৰ্ষ্টে ৰেচিংটো কমপ্লিট কৰি লওঁ তোক বচাবলেতো এনেও তোৰ বেষ্ট ফ্ৰেণ্ড পাহি মাইনা দৌৰি দৌৰিটো আহিবই আমি তাইক গৈ খবৰটো দি দিওঁগে আকৌ আৰু কম্পিটিশ্যনৰ পৰা তই আৰু পাহি মাইনা ওলাই গ'লে টগৰ আৰু মইতো এনেও জিকি যাম বাই বাই টগৰ বল এতিয়া আমি এতিয়া আৰামছে গৈ থাকিব পাৰিম আমাৰ ৰাস্তাত বাধা দিবলৈ আৰু কোনো নাই টগৰ আৰু বাৰ্বি ইমান বেয়া আছে সিহঁতক বাৰু মই কি কৰিলোঁ সিহঁতে যে মোক ইয়াত এনেকৈ পেলাই দিলে কালি সিহঁত দুজনেই কৈছিলে মোক আৰু পাহি মাইনাক চাইকেল ৰেচিঙত কম্পিটিশ্যনত ভাগ ল'বলৈ আৰু আজি সিহঁতে মোক ইয়াত পেলাই থৈ গুচি গ'ল ভৰিটো ইমান বিষাইছে তেজ ওলাইছেচোন ইয়াত এতিয়া মোক কোনে দেখি পাব এনেকৈ পৰি আছোঁ ইয়ে আজি মই চাইকেল ৰেচিঙৰ উইনাৰ হৈ গ'লো ৱাও কিমান মজা লাগিছে ঐ টগৰ কংগ্ৰেচুলেশ্যনছ দেই কিন্তু আমাৰ টুনটুনক দেখি পোৱা নাই যে তাই ক'ত গ'লনো বহুত দেৰি হ'ল তাই দেখাই নাই মই পাই অকল টুনটুনৰ কথাহে সুধি থাকে ৰ কৈ আছোঁ এতিয়া টুনটুন ক'ত আছে অঁ তাই নাজানো দেই ইয়াতে ক'ৰবাত থাকিব লাগে ক'ত নাযাব নহ'লে আৰু এইটোতো হ'ব পাৰে আজি তাই হাৰিলে যে তই আৰু মই জিকিলোঁ তো সেইকাৰণে আমাক জিকা দেখি চাগে তাই হিংসা লাগিছে আৰু হিংসাতে খঙতে তাই ক'ৰবালৈ গুচি গ'ল চাগে নহ'লেনো ক'ত যাব কি তাই আমাক হিংসা কৰিছে জানো পাই লগ পালেহে গম পাম আৰু